हेलो फ्रेंड्स मोर चेनेलटिলৈ আপোনালোকক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। আজি মই শেয়াৰ কৰিব ওলাইছো মোৰ লাঞ্চত মই কি বনাইছিলো। ইমান সোনকালে অতি সহজতে মই বনাইছিলো এগ বিৰিয়ানি। তো এই ৰেচিপিটো মই আপোনালোকৰ লগত শেয়াৰ কৰিম। আজি জাস্ট মই এটা সৰু ক্লিপহে মই ৰেডি কৰি শেয়াৰ কৰিলো। তো লগত মই বনাইছিলো চাটনি, বুটৰ চাটনি আৰু সালাড লৈছিলো তিয়হ, বিলাহী আৰু পিয়াজ। এয়া দেখিছেনে ইমান সোনকালে তৈয়াৰ হৈ যায় এই এগ বিৰিয়ানিৰ ৰেচিপিটো। কেতিয়াবা কি হয় আমাৰ হাততো বহুত কম সময় থাকে আৰু খাবলৈও বহুত কিবা টেষ্টি খাবলৈ মন যায়। তো তেতিয়া আপোনালোকে এই এনে ধৰণৰ বিৰিয়ানি ৰেডি কৰিব পাৰে কম সময়ৰ ভিতৰত। তো তাকে মই শেয়াৰ কৰিম। আপোনালোকে প্লিজ কমেণ্টত জনাব কেনেকুৱা লাগিলে ভিডিঅ'টো আৰু মই নিশ্চয় ভিডিঅ'টো শেয়াৰ কৰিম ৰেচিপিটো। তো তেতিয়ালৈকে বাই বাই।